যদি আপুনি বলিউডৰ প্ৰেম কাহিনী আৰু সাউথৰ দুই গাঁৱৰ মাজৰ মাৰামাৰি ফ্লেশ্ববেক চাই অলপ আমনি পাইছে, তেন্তে মই আজি আপোনালোকক এনে 10খন চিনেমাৰ বিষয়ে ক'ম যিবোৰৰ কাহিনী সাধাৰণ মানুহৰ বাবে কল্পনাৰ বাহিৰত। প্ৰতিখন চিনেমাৰ কনচেপ্ট একেবাৰে ইউনিক। তো আহক আৰম্ভ কৰোঁ আজিৰ টপ 10 ভিডিঅ'। নম্বৰ 10ত আছে মৰ্টেল ইঞ্জিনছ। এইখন চিনেমা 2018ত ৰিলিজ হৈছিল। বিশ্বযুদ্ধৰ পিছৰ ভৱিষ্যতৰ কাহিনী দেখুওৱা হৈছে এইখন চিনেমা, য'ত খোৱা বস্তুৰ পৰা আৰম্ভ কৰি সকলো প্ৰয়োজনীয় সামগ্ৰীৰ নাটনি দেখুওৱা হৈছে। বস্তুবোৰৰ ইমানেই বেছি নাটনি হৈছে যে মানুহবোৰে নিজৰ নিজৰ চহৰসমূহ লগত লৈ ঘূৰে। ডাঙৰ ডাঙৰ চিটিবোৰক সৰু সৰু চিটিবোৰক ধ্বংস কৰি সকলো বয় বস্তু কাঢ়ি লয়। আৰু ডাঙৰ চিটিবোৰৰ এটা চিটিয়ে এনেকুৱা অস্ত্ৰ এটা বনাইছে যাৰ দ্বাৰা সম্পূৰ্ণ মানৱ জাতি বিপদত পৰে। আপুনি চাই আচৰিত হ'ব যে কেনেকৈ এই ডাঙৰ ডাঙৰ চিটিবোৰ গাড়ীৰ দৰে এক ঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰে। এইখন মুভি হিন্দী আৰু ইংলিছ দুয়োটা ভাষাতে আপুনি চাব পাৰিব। ইয়াৰ IMDB ৰেটিং আছে 6.1 আউট অফ 10। নম্বৰ 9ত আছে স্পেক্ট্ৰাম। এইখন চিনেমা 2016 চনত ৰিলিজ হৈছিল। এইখন ওৱান অফ দ্য বেষ্ট চায়েন্স ফিকশ্যন চিনেমা। এই চিনেমাখনৰ স্পেচিয়েল ইফেক্টছ, ভিজুৱেলছ আৰু একশ্যন ইমানেই ভাল যে আপুনি অলপৰ কাৰণে ব'ৰ নহ'ব। চিনেমাখনৰ কাহিনীটো হ'ল এনেকুৱা এক অলৌকিক অদ্ভুত শক্তিৰ বিষয়ে যাক খালী চকুৰে দেখা নাপায় আৰু কোনো অস্ত্ৰৰে মাৰিব নোৱাৰি। আৰু এই শক্তিৰ সন্মুখত যিয়ে আহে তাক এক মুহূৰ্ততে শেষ কৰি দিব পাৰে এই শক্তিয়ে। সেইজন মানুহে হওক বা আৰ্মি টেংক, এনেকুৱা অদৃশ্য শক্তিৰ বিৰুদ্ধে US আৰ্মিয়ে কেনেকৈ যুদ্ধ কৰে তাকে লৈ কাহিনীটো বনোৱা হৈছে। আৰু এইখন নেটফ্লিক্সত চাব পাৰিব। ইয়াৰ IMDB ৰেটিং আছে 6.3 আউট অফ 10। নম্বৰ 8ত আছে দ্য ইনভিজিবল মেন। এইখন মুভি 2020ত ৰিলিজ হৈছিল। চেচিলিয়া নামৰ এগৰাকী যুৱতীৰ কাহিনী এইটো। তাইৰ এনেকুৱা ভাৱ হয় যেন তাইক কোনোবাই অনুসৰণ কৰে আৰু তাইক কোনোবাই চাই থাকে, কিন্তু তাই গম নাপায়। আৰু আচৰিত কথা এইটোৱে যে সেই মানুহজন অদৃশ্য, আৰু এইটোৱে চিনেমাখনত ছাছপেন্স আৰু হৰৰ এক মিশ্ৰিত অনুভৱ আনি দিয়ে। চিনেমাখন চালে গম পাব মানুহজন কোন, তেওঁৰ উদ্দেশ্য কি। চিনেমাখন হিন্দী আৰু ইংলিছ দুয়োটা ভাষাতে উপলব্ধ। চিনেমাখনৰ IMDB ৰেটিং 7.1 আউট অফ 10। নম্বৰ 7ত আছে চ'ৰ্চ কোড। এইখন 2011ত ৰিলিজ হৈছিল। এই মুভিখনৰ কাহিনী আপোনাৰ মাথা লৰাই দিব। আপুনি চিনেমাৰ মাজতে পজ কৰি ভাবিবলৈ বাধ্য হ'ব চলি কি আছে। কাহিনীটো হ'ল কেপ্টেইন কল্টাৰৰ। তেওঁ এটা মিছনত আফগানিস্তানলৈ যাই আছিল, কিন্তু তেওঁ কেতিয়া আৰু কেনেকৈ চিকাগোৰ ট্ৰেইন এটাৰ ভিতৰত বেলেগ এজন মানুহৰ শৰীৰত সোমাই যায় এই বিষয়ে তেওঁ অলপো নাজানে। আৰু তেওঁক ৰেলৰ ভিতৰতে এটা নতুন মিছন দিয়া হয়, য'ত মাত্ৰ 8 মিনিটৰ ভিতৰত বম লৈ থকা মানুহ এজনক বিচাৰি উলিয়াব লাগে, নহ'লে ৰেলত থকা সকলোবোৰ মানুহ মৃত্যুমুখত পৰিব। চিনেমাখনে আপোনাক ভাবিবলৈ বাধ্য কৰিব কাহিনীটো কেনেকৈ চলিছে, কি হৈ আছে, কি চলি আছে। মাষ্ট ৱাচ এইখন। ইয়াৰ IMDB ৰেটিং আছে 7.5 আউট অফ 10। ই হিন্দী আৰু ইংলিছ দুয়োটাতেই উপলব্ধ। নম্বৰ 6ত আছে আপগ্ৰেড। এইখন চিনেমা 2018ত ৰিলিজ হৈছিল আৰু ই এখন চায়েন্স ফিকশ্যন আৰু একশ্যন চিনেমা। কাহিনীটো হৈছে গ্ৰে নামৰ মানুহজনৰ। তেওঁ এখন কাজিয়াত নিজৰ পত্নীক হেৰুৱায় আৰু নিজে পেৰালাইজ হৈ পৰি থাকে। তাৰ পিছত এজন ধনী মানুহে তেওঁৰ শৰীৰত এনে এটা চিপ লগাই দিয়ে যাৰ ফলত তেওঁ অলমষ্ট ছুপাৰ হিউমেন হৈ যায়, আৰু তাৰ পিছত তেওঁ নিজৰ পত্নীৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ ওলাই যায়। কিন্তু চিনেমাখনত এনেকুৱা এটা টুইষ্ট আছে যিয়ে গ্ৰেৰ জীৱন ওলট পালট কৰি দিয়ে। টুইষ্টটো কি জানিবলৈ চিনেমাখন চাব লাগিব। মুভিখন হিন্দী ইংলিছ দুয়োটাতে চাব পাৰিব। ইয়াৰ IMDB ৰেটিং 7.5 আউট অফ 10। নম্বৰ 5ত আছে মাইনৰিটি ৰিপৰ্ট। 2002 চনত এইখন চিনেমা ৰিলিজ হৈছিল। চিনেমাৰ কাহিনীটো ভৱিষ্যতৰ ৱাশ্বিংটন DCৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে, য'ত টেকন'লজি ইমানেই এডভান্স হৈছে যে পুলিচ ডিপাৰ্টমেণ্টে ক'ৰবাত হত্যা হোৱাৰ আগতে গম পায় আৰু অপৰাধ সংঘটিত কৰিবই নিদিয়ে। ইয়াৰ বাবে হত্যাৰ ৰেট 0% হৈ যায়, আৰু এইবোৰত তেওঁলোকক সহায় কৰে প্ৰেগ্ৰেছ নামৰ এজন মানুহে। তেওঁ এক প্ৰকাৰৰ মিউটেণ্ট। তেওঁ ক'ৰবাত হত্যা হোৱাৰ আগতে সেই দৃশ্যখিনি দেখা পায়। হিন্দী আৰু ইংলিছ দুয়োটা ভাষাতে এইখন চিনেমা চাব পাৰিব। ইয়াৰ IMDB ৰেটিং 7.6 আউট অফ 10। নম্বৰ 4ত আছে এক্স মাচিনা। 2014ত এইখন চিনেমা ৰিলিজ হৈছিল। সাধাৰণতে মানুহে মেচিন বনায় আৰু সিহঁতক প্ৰগ্ৰাম কৰে, কিন্তু তেতিয়া কি হ'ব যেতিয়া মেচিনবোৰ ইমানে বুদ্ধিশালী হৈ যায় আৰু মানুহবোৰকে চলাবলৈ আৰম্ভ কৰি দিয়ে। এইখন চিনেমাত এনেকৈ দেখুওৱা হৈছে। চিনেমাখনৰ কাহিনী কেলব স্মিথ নামৰ প্ৰগ্ৰামাৰৰ। তেওঁ এটা কণ্টেষ্ট জিকাৰ পিছত এটা হিউমেনইড ৰবটছৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ টেষ্টত ভাগ ল'বলৈ দিয়া হয়। চিনেমাখন বহুত দেৱালী। ইয়াৰ IMDB ৰেটিং 7.7 আউট অফ 10। নম্বৰ 3ত আছে টেনেট। এইখন চিনেমা 2020ত ৰিলিজ হৈছিল। এজন CIA এজেণ্টৰ কাহিনী কোৱা হৈছে এইখন চিনেমাত, আৰু তেওঁ এটা ৱৰ্ল্ড ৱাৰ ৰোধ কৰিবৰ বাবে মিছনত ওলাইছিল। এইখন চিনেমাৰ টাইম ইনভাৰ্জন কনচেপ্টে আপোনাৰ মাথা লৰাই দিব। মই ভালকৈ বুজি পোৱাৰ বাবে এইখন চিনেমা দুবাৰ চাব লগা হৈছিল। মুভিখনৰ IMDB ৰেটিং আছে 7.8 আউট অফ 10, আৰু চিনেমাখন মাষ্ট ৱাচ, চাই ল'ব। নম্বৰ 2ত আছে ব্লেড ৰানাৰ 2049। এইখন চিনেমা 2017ত ৰিলিজ হৈছিল। চিনেমাৰ কাহিনী আৰম্ভ হয় 2049 চনত, যি সময়ত মানুহে বায়' ইঞ্জিনিয়াৰিঙত ইমানে পাকৈত হৈ যায় যে মানুহবোৰে হিউমেন ৰেপ্লিকেণ্টছ বনাই লয়। এজেণ্ট কেৰ কাহিনী ইয়াত দেখুওৱা হৈছে। এজেণ্ট কে এজন ৰেপ্লিকেণ্ট,
আৰু তেওঁ পুলিচ ডিপাৰ্টমেণ্টত কাম কৰে আৰু তেওঁৰ কাম হ'ল বেয়া এপ্লিকেণ্টবোৰক শেষ কৰা। তেওঁ এদিন হঠাৎ এনেকুৱা এটা ৰহস্যময় বাকচ পায় আৰু সেই বাকচটোৰ ভিতৰত এনেকুৱা কিবা এটা বস্তু আছিল যাৰ বাবে গোটেই মানৱ সভ্যতাৰ অস্তিত্ব বিপদত পৰিবলৈ লয়। এইখন চিনেমা হিন্দী আৰু ইংলিছ দুয়োটা ভাষাতে চাব পাৰিব। ইয়াৰ IMDB ৰেটিং আছে 8/10। নম্বৰ 1ত আছে ইনচেপশ্যন। এইখন চিনেমা 2010ত ৰিলিজ হৈছিল। চিনেমাৰ মুখ্য চৰিত্ৰই যিকোনো মানুহৰ সপোনত সোমাই মানুহজনৰ সকলো তথ্য চুৰ কৰিব পাৰে আৰু তেওঁ এতিয়া নিজৰ নামটো অপৰাধীৰ তালিকাৰ পৰা গুচাবলৈ এক ধৰণৰ অসম্ভৱ কাম কৰিবলৈ যায়। সেইটো হৈছে কাৰোবাৰ সপোনত যাই নতুন চিন্তাধাৰাৰ জন্ম দিয়া। চিনেমাখনৰ VFX বহুত ভাল। এইখন চিনেমা এইটো শতিকাৰ এতিয়ালৈকে আটাইতকৈ শ্ৰেষ্ঠ চায়েন্স ফিকশ্যন চিনেমা। যদি চোৱা নাই চাই ল'ব, মাষ্ট ৱাচ এইখন। চিনেমাখন হিন্দী আৰু ইংলিছ দুয়োটাতে চাব পাৰিব। ইয়াৰ IMDB ৰেটিং হৈছে 8.8/10। যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক মাৰি দিয়ক, এটা ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আগলৈ আৰু ভিডিঅ' আহে তেতিয়া আপোনালোকে ভিডিঅ'বোৰ মিছ নকৰে। থেংক ইউ।